Hello everyone, আমি এতিয়া বাৰ্থডে খাব যাব ওলাইছোঁ কিন্তু যাৰ বাৰ্থডে খাব গৈছোঁ সি আমাৰ ওচৰত নাই, সি আছে তেজপুৰ ইউনিভাৰ্চিটিত। গতিকে আজি আমি মানে উইদাউট দ্য প্ৰেক্টিকেল আমি বাৰ্থডে পাৰ্টি খাম। কচুগুটি দিয়া একদম খেলি আছে মিষ্টাৰ লক্ষী গগৈ হাই গৈ এনেকৈ লগ নিদিবা। গতিকে আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু ৰেডি হৈছোঁ। কচু মেলন বাহ, এখন কি চলাইছা দিয়ান? হেপী বাৰ্থডে কৈ দিয়া, হেপী বাৰ্থডে কৈ দিয়া। অঁ আই এম ইন ট্ৰাবল। হেপী বাৰ্থডে কেনেকৈ কয়? দেখিলা হেপী বাৰ্থডে কৈছে দিয়া নে। এফালে দেউতা ৰেডি হৈ আছে, আমি এতিয়া বাৰ্থডে পাৰ্টি খাব যাম। হাই কৈ দিয়ক। কি চাইছা দুইটাই? বাহ, কোকো মানে আকৌ চাব বহি গ'ল আৰু এইবাৰতে বিজি দিনটো। দেউতাক চুমু এটা দি দিয়া। কেনেকৈ দিবা? দেউতাক কিচি এটা দিয়া আকৌ। এটা কালি দুখ পাই ইয়াত আঘাতপ্ৰাপ্ত হ'ল বেয়াকৈ, মানে বৰ ঠাণ্ডা ল'ৰা যে সেইকাৰণে আকৌ য'তে ত'তে দুখ পাই থাকে। বাপেক পুতেক গ'লেই গাড়ী, আমাৰ মাহঁতৰ ৰেডি হোৱাই নাই কাৰণে আমি ৰৈ আছোঁ। আজি বিৰাট গৰম পৰিছে, বিৰাট 37 ডিগ্ৰী চেলচিয়াছ। কাইলৈ বোলে 38। মানে পূৰা একদম গাড়ীত উঠি বিচনী মাৰি আছে। ক'ত গ'ল জানো এইটো? এই দিয়ান ক'তা বিচনী মাৰা ক'তা? বাই কৈ দিয়া। মই যাওঁ দেই। অঁ অ'কে, দিয়ান যাবই বোলে এতিয়া। পাই গ'লো সি ৰেষ্টুৰেণ্ট ভিজিট। চিমিয়া ফটো দিব কৈছে, বাৰ্থডে গাৰ্লে মিছ কৰিছে যে সেইকাৰণে ফটো দিব কৈছে। দিয়া না হাই কৈ দিয়া। কি কথাই ক'লে বাৰু? কিনো লেকচাৰ দিছে সিহে জানে আৰু দেই। এবাৰ এনেকৈ মাৰি দিম। ধুনীয়া মাৰিছে। ৰ'ব হাই। এফালে চাই দিয়া। অঁ বাই বুলি
চব চিনি পায় ইয়াত আহি থাকে যে জাপটো পিছাকে Huh? Mr. Lokhe Gugoi is very busy. So ready. Whoa. আৰু ৰুমালী ৰুটি আহিব বাকী আছে সেইটো কি হয় ভাত প্লেইন ৰাইচ স্মোক চিকেন ৰুমালী ৰুটি চিকেন চিলি চিকেন ফ্ৰাই আৰু চিকেন কড়াই চিকেন হাঁহি চোৱা খাওক আলু এখন চাৰিখনে অৰ্ডাৰ দিছোঁ সিমি নামৰ বাৰ্থডে পাৰ্টি সিমি চাহ আমি পোলাও লৈ লওঁ চবে খাইছে দেই সিমি তাৰপৰা ধ্যান আমাৰ দিয়ানে খাইছে দেই ৰুমালী ৰুটি খাইছোঁ গৈ দিয়া ল'লোঁ পোলাও এটা লগৰ একো নাই ন আমাৰ কিমান হৈছে কৰিলে আমি ঠিক আছে যাক নয় আপনি যাওক ই নপৰে সেই প্লেটখন উঠাই দিয়ক কিন্তু এই আপোনাৰ প্লেটখন উঠাই দিয়ক এই চাইড